বৰপেটাৰ পৰা আহি মঙলদৈ দৰং জিলা চিপাঝাৰ অন্তৰ্গত আৰু মোৰ লগত আছে উদীয়মান এগৰাকী দুলুমণি নাথ। আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ নমস্কাৰ। আৰু আপোনাৰ প্ৰথমতে পৰিচয়টো কওক। হয় নমস্কাৰ, মোৰ নাম হৈছে দুলুমণি নাথ, ঘৰ দৰং জিলা চিপাঝাৰ দক্ষিণ চুবুৰী, থানা চিপাঝাৰ, ডাকঘৰ চিপাঝাৰ, পিন নম্বৰ 784-145, জিলা দৰং, অসম। আপোনাৰ নাগাৰা নামটো দলটোৰ নামটো কি মানে কি বুলি দিয়া আছে মানে দৰ্শকে আমাৰ জানিব বিচাৰে? হয়, দলটোৰ নাম হৈছে চিপাঝাৰ দক্ষিণ চুবুৰী শিৱপ্ৰিয়া মহিলা নাগাৰা নামৰ দল। আপুনি নাগাৰা নামটো কেতিয়াৰ পৰা জড়িত হৈছে? নাগাৰা নামৰ লগত মই সৰুৰ পৰাই কম বেছি পৰিমাণে জড়িত আছিলোঁ, কিন্তু 2020 চনৰ পৰা মই নিজাববীয়াকৈ দলটো গঠন কৰিছোঁ। 20 চনৰ পৰা জড়িত? হয়, তেতিয়াৰ পৰা মই নিজাকে দলটো গঠন কৰি আমি নাম গাই আছোঁ। আৰু আপোনালোকৰ মাজত কিমানজনী বা কিমান ল'ৰা বা ছোৱালী আছে মানে দলটোত? হয়, মহিলা নাগাৰা নামৰ দল যিহেতু মহিলা আছে, ছোৱালীও আছে। আমাৰ পালি আছে 11জনী। তাৰপিছতে নাগৰুজন আমাৰ পুৰুষ হয়, 2জন মতা মানুহ নাগৰু, আৰু তাল বজোৱাকে আৰু এজন, জুৰি বজোৱাকে এজন, এনেকে 4জন মতা মানুহ থাকে আৰু 11জনী আমাৰ পালি থাকে, মোৰ সহযোগী। 11জনী পালি? 11জনী, হয়। আৰু আপোনাৰ এই নাম দলটো নামৰ কোনে শিকাইছিল? হয়, গুৰু কোন আপোনাৰ? হয়, গুৰুৰ কথা ক'ব লাগিলে মই প্ৰথমে মোৰ আদি গুৰু অসমৰ জনপ্ৰিয় মহিলা নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ কুসুম দেৱী বাইদেউ, আৰু বৰ্তমান গুৰু হৈছে অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ সুভাষ চন্দ্ৰ নাথদেৱ। এই 2জনা গুৰুৰ আশীৰ্বাদতে মই এই নাগাৰা নাম গাই আছোঁ এতিয়ালৈ। আৰু আপোনালোকৰ নাম গাবলৈ যে যায়, নাগাৰা নাম গাবলৈ যে যায়, হয়, ৰাইজে কেনেকুৱা সঁহাৰি দিয়ে, কেনেকুৱা পৰিচয়? হয় হয়, ৰাইজৰ ফালৰ পৰা খুব ভাল সঁহাৰি পাওঁ, বহুত মৰম পাওঁ, আশীৰ্বাদ পাওঁ, ভাল লাগে। যিমান অনুষ্ঠান কৰিছোঁ এতিয়ালৈকে সকলো ঠাইতে ৰাইজৰ পৰা খুব ভাল সঁহাৰি এটা পাওঁ, মৰম পাওঁ, কোনো বিতৰ্কিত মন্তব্য আমি পোৱা নাই এতিয়ালৈকে। আৰু নামৰ লগত জড়িয়তে আপুনি কি কৰিব বিচাৰে, কি কৰি আছে? নাম যেতিয়া গাই আছে নাগাৰা নাম, আপুনি কি লগত জড়িত আছে সাংস্কৃতিৰ লগত? সাংস্কৃতিৰ লগত যিহেতু নাগাৰা নামটো মেইন, নাগাৰা নামটো মোৰ নিচাও হয়, জীৱিকাও হয়। তাৰ উপৰি মই আৰু আমাৰ লোককৃষ্টি দিহানাম, বিয়াৰ নাম, তাৰপিছতে আপোনাৰ আইনাম, গোপিনী নাম, এনেকৈ বা দুৰ্গা পূজাৰ সময়ত মই দুৰ্গাৰ নামো এনেকৈ নাগাৰা নামৰ ভাগে ভাগে সেইবোৰো কৰি থাকোঁ। আৰু গৃহিণী যিহেতু মই এখন ঘৰৰ বোৱাৰী, গতিকে ঘৰৰ দায়িত্বখিনি কৰি নাগাৰা নামৰ পৰা আহৰি পালে মই এইবিলাক কৰোঁ। আপুনি নাগাৰা নামটো জীয়ৰী থাকোঁতে শিকিছে নে বোৱাৰী হওঁতে শিকিছে? মই জীয়ৰী থাকোঁতে মোৰ নাগাৰা নাম নাছিলে, কিন্তু মোৰ এটা নামৰ দল আছিলে, সেইটো নাগাৰা নাম নহয়, ডাঙৰ ডাঙৰ নাগাৰাকেইটা নাছিল আৰু ডাঙৰ তাল নাছিলে, বা মই থিয় হৈ নাম গাইছিলোঁ, কিন্তু সেইটো কিবা চন কীৰ্তনৰ নাম আছিলে, মোৰ আইতাই শিকাইছিলে সেই নামটো। তাৰপিছত কিন্তু নাগাৰা নামৰ পৰিৱেশটো মই ঘৰৰ পৰা পাইছোঁ। ঘৰত মোৰ নাগাৰা নামৰ চৰ্চা চলি আছিলে, দল এটা আছিলে আমাৰ গাঁৱতে। আৰু মই বিয়া হৈ আহি 2020 চনত মই নাগাৰা নামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু আপোনাৰ যেতিয়া নাম গাবলৈ যায়, ভাল সময়খিনি আৰু বেয়া সময়খিনি কি আছে? ক'ত ভাল আপোনাক যিটো প্ৰশংসা কৰে মানুহে, কিছুমান ঠাইত বেয়াও ক'ব পাৰে, আৰু ছ'চিয়েল মিডিয়াতো আপোনালোকৰ কিছুমান নাম গাব গ'লে বা ফটো পালে যিকোনো বস্তু বেয়া সময়খিনি কি আৰু ভাল সময়খিনি কি আপোনাৰ? হয়, এতিয়া তেনেকৈ ক'লে মোৰ জীৱনত অভিজ্ঞতাৰ ফালৰ পৰা মই যদি ক'ব যাওঁ, মই এইটো একেবাৰে সত্য কথা, কোনো এখন অনুষ্ঠানত বা মোৰ নামৰ কোনো এটা ভিডিঅ' মই ছ'চিয়েল মিডিয়াত বা আপলোড দিওঁতে বা ফটো দিওঁতে এটাও মই বিতৰ্কিত মন্তব্য মই পোৱা নাই। কোনোৱে বেয়া মন্তব্য দিয়া নাই, সকলোৰে পৰা মই আশীৰ্বাদেই পাওঁ, মৰমেই পাওঁ। আৰু নামৰ অনুষ্ঠানবোৰতো আৰু তিতা মিঠা বিভিন্ন অভিজ্ঞতা থাকে, কিছুমান জেগাত ৰাইজৰ ফালৰ পৰা সদায় মই ভালেই পাই আছোঁ, ৰাইজে খুব আদৰি লয়, খুব মৰম দিয়ে, খুব বিপুল সমাদৰ পাওঁ। কিন্তু আমাৰ যাতায়াতত বা আমাৰ যিটো জাৰ্ণি হয়, বহু দূৰলৈকে যাওঁতো আমি কেতিয়াবা সেই সময়ছোৱাত আমাৰ তিতা মিঠা কিছুমান অভিজ্ঞতা থাকে, আৰু সেইখিনি থাকিবই দিয়কচোন, এটা দলৰ লগত থাকিলে সেইখিনি থাকিব। কিন্তু মই কোনোদিন কোনো অনুষ্ঠানত মই ৰাইজৰ ফালৰ পৰা, কমিটিৰ ফালৰ পৰা কোনো কাজিয়া পেচালৰ সন্মুখীন হোৱা নাই, বেয়া মন্তব্য পোৱা নাই, বা ক'তো গৈ মই টাইমত উপস্থিত হোৱা নাই, বা যেনিবা ঠিক টাইমত পাওঁ। কেতিয়াবা মোৰ সময়তকৈ মই 1 ঘণ্টা, আধা ঘণ্টা, 20 মিনিট মই আগতে যাই পাওঁ।
মানে সেইটো কাৰণে মোক কমিটি মানুহ বা ৰাইজৰ মানুহে মোক কয় আপোনাক কিন্তু আৰু যদি কিবা কাৰণত যান্ত্ৰিক বিজুতি থাকে ন আমি এখন গাড়ী লৈ যাওঁ কেতিয়াবা যদি আধা ঘণ্টা 20 মিনিট কিবা দেৰি হৈ যায় মই যেতিয়া নাম পৰিৱেশন কৰিবলৈ মানে ৰাইজৰ মাজত থিয় দিওঁ তেতিয়া মই মানে সেইটো মই মানে ক্ষমা খুজি লওঁ মই কৈ লওঁ বোলে মোৰ আপোনালোকক দিয়া সময়তকৈ মই অলপ দেৰিকৈ আহি উপস্থিত হ'লোঁ আপোনালোকে মোক খং নকৰিব বা মোক বেয়া নাপাব ক্ষমা কৰি দিব বুলি মই কৈ দিওঁ আৰু এই আপোনাৰ এই নাগা নামটোৰ অৰ্থ এটা আছে নেকি অৰ্থ মানে মানুহে শুনিছোঁ মানে নাগা নামটোৰ অৰ্থটো মানে জানিব বিচাৰে আমাৰ মানে নাগা নামৰ অৰ্থ আছে প্ৰতিটো নাগা নামৰ কাহিনীৰ পৰা এটা মেছেজ ৰাইজে পায় তাৰ পৰা এটা মানে বাৰ্তা ৰাইজে পাবই লাগিব নাগা নামৰ কাহিনীটো শাস্ত্ৰ ভাগৱতৰ পৰা লোৱা আমাৰ ৰামায়ণ মহাভাৰত কীৰ্তন মানে যিমান আছে আমাৰ পুথিৰ পৰা লোৱা আৰু সেই তাত বজাৱলী ভাষাত থকা কাহিনীভাগ আমাৰ শ্ৰদ্ধা অভিযোজকসকলে বহু কষ্ট কৰি মানে এটা নামৰ ৰূপ দিয়ে কাহিনীৰ ৰূপ দিয়ে আৰু সেই কাহিনীভাগ দৰ্শকৰ আগত আমি বিভিন্ন অংগী ভংগী মানে কৰি মানে দিহা পদেৰে সেইটো আমি মানে বুজাই দিয়া যায় বা দেখুওৱা হয় আৰু সেই কাহিনীভাগ মানে সেইবিলাকতো ভাগৱতৰ কাহিনী মানে পুৰাণৰ কাহিনী বা ৰামায়ণৰ সত্য কাহিনী থাকে তাতে তাৰ পৰা মানে এটা মেছেজ ৰাইজৰ ফালে যায় যে হৰিৰ নাম যে ল'ব লাগে হৰিৰ নামৰ পৰা আমাৰ কি লাভ হৈ আছে বা হৰিৰ নাম ল'লে আমি কি কি মানে পুণ্য অৰ্জন কৰিব পাৰোঁ বৰ্তমান যে কলিৰ যুগত যে হৰি নামে শ্ৰেষ্ঠ সেই বস্তুখিনি ৰাইজে নামৰ জৰিয়তে পাই আহিছে সেইটোৱে আৰু আপোনালোকৰ নাগা নামৰ দুটা প্ৰজন্ম হৈছে বৰ্তমান উঠি অহা প্ৰজন্ম আৰু বয়সস্থ প্ৰজন্ম মানে সেই কোনটো ল'ব বিচাৰে আধুনিকতাটো না হৰি নামটো বিচাৰে মানে আমাৰ সমাজত কোনটো চলি আছে হয় এতিয়া আমাৰ জ্যেষ্ঠখিনিক আমি শ্ৰদ্ধা জনাবই লাগিব জ্যেষ্ঠখিনিক আমি অনুসৰণ কৰিয়ে নাগা নামত ভৰি দিছোঁ কিন্তু এইটোও হয় আজিকালি সমাজখনে অলপ আধুনিকতাটো বিচাৰে যিমানে নাগা নামৰ অনুষ্ঠানবিলাক যিমানসকলে কৰি আছে বিশেষভাৱে উঠি অহা প্ৰজন্মই সেই মানে বিভিন্ন কষ্ট কৰি অনুষ্ঠানভাগ মানে আয়োজন কৰে অলপমান আধুনিকতা থাকিব কিন্তু আধুনিকতা থাকিলেও তাত মানে এটা সীমাবদ্ধতাৰ ভিতৰত থাকিব লাগে মানে নাগা নাম যিহেতু নাগা নামত মানে যিহেতু এটা আধ্যাত্মিক বস্তু তাত ভক্তি ৰসটো থাকিব লাগিব কিন্তু হাস্য ৰসটো দিবলৈ যাওঁতে আধুনিকতাটো দিব লগা হৈ যায় কিন্তু যাতে সীমা চেৰাই নাযায় সেইটো অলপ মানে মনোযোগ মানে মন দিব লাগে সেইটো মন দিব লাগে আমাৰ সমাজত এয়া নাগা নামটো প্ৰায় অলপ চলপকে কিছুমান ঠাইত নোহোৱা হৈ যায় আছে কি ক'ব বিচাৰে কিছুমান ঠাইত আছে কিছুমান ঠাইত নাই হয় আপুনি কি ক'ব বিচাৰে তেনেকৈ ক'বলৈ গ'লে নোহোৱা হোৱাটো পৰিলক্ষিত ইমান হোৱা নাই কাৰণ দেখিছোঁ বহুত নাগা নামৰ দলৰ সৃষ্টি হৈছে জন্ম হৈছে নাগা নামটো মানে একদম সৰু সৰু নৱপ্ৰজন্মই মানে আদৰি লৈছে এতিয়া আদৰি লৈছে আৰু সেইটোতো খুব ভাল লক্ষণ যে নৱপ্ৰজন্মই নাগা নামক প্ৰাধান্য দিছে আৰু সেই হিচাপত এইটো এটা ভাল সকলোৱে আগবাঢ়ি আহক নাগা নাম আমাৰ সংৰক্ষণ কৰক নাগা নামক প্ৰচাৰ প্ৰসাৰ কৰক আৰু মানে শুদ্ধ ৰূপত গাবলৈ চেষ্টা কৰক আপোনাৰ আপোনাৰ বাল্য বিবাহৰ গান এটা মানে আমাৰ ইউটিউবত দিয়া হৈ গৈছে আৰু সকলোৱে চাইছে বাৰু তাৰে দুআষাৰ কিবা ক'ব নেকি বাল্য বিবাহৰ গানটোৰ হয় 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 নাগা কিছুমানে নাজানিব পাৰে সেইকাৰণে আজি নামটো খুলি দিবলৈ ভাল হয় এইটো মই নাগাৰ নামটো কিন্তু সম্পূৰ্ণ কাল্পনিক কাহিনী এটা মানে চলি থকা বৰ্তমান সামাজিক মানে হেৰিত চলি থকা মানে বৰ্তমান পৰিস্থিতি যিটো হৈছে মানে বাল্য বিবাহক ৰোধ কৰাৰ কাৰণে আমাৰ এটা প্ৰয়াস মানে সেইটো চেষ্টা এটা আছিলে সম্পূৰ্ণ কাল্পনিক কাহিনীক মানে দিহাপদ দি তাত মানে আমি নাগা নামৰ আধাৰত এটা অডিঅ' ভিডিঅ' দুটা কৰিছোঁ পাইছে চাগে মই এটা ভাল লগা দিহা গাই দিম প্ৰভাৱতী বোলে মোৰ কোনো কথা নাই ও চম্পা যদি সুখত থাকে তাতে সুখী মই ও চম্পা যদি সুখত থাকে তাতে সুখী মই পিতৃহাৰা চম্পাক মই কেনেকৈ পালিব গতাব পাৰিলে তাইক ময়ো মুক্ত হৈব গতাব পাৰি
পাৰিলে তাইক ময়ো মুক্তি হইব। ধন্যবাদ। আৰু আপুনি এই নাগাৰা নামটো যে গাইছে 20 চনৰ পৰা, হয় আপোনাৰ পিছত বা আগত কোন আছে, মানে আৰত কোন আছে, মানে আপোনাক সহায় কৰা হয় হয় কোন আছে? মোৰ নাগাৰ নামৰ দলটি গঠন হোৱাৰ ক্ষেত্ৰত বিভিন্নজনৰ অৰিহণা আছে। তাত মোৰ ঘৰৰ পৰিয়ালটোৰ কথা ক'বই লাগিব। মোৰ শহুৰ দেউতাই মোক যথেষ্ট ইয়াত মানে সাহস দিছে, প্ৰেৰণা দিছে। নামটো কৈ দিলে ভাল আছে। মোৰ তেখেতৰ নাম হৈছে শ্ৰী চন্দ্ৰকান্ত নাথ। আৰু মোৰ জন্ম দিয়া মোৰ পিতৃ দেউতাৰ পৰা বহুত সাহস পাইছিলোঁ। যিহেতু তেখেত এটা নাগা নামৰ দলৰ লগত জড়িত আছিলে, তেখেতে আছিলে মানে দলপতি। দেউতাৰ ফালৰ পৰা মই বহুত সহায় পাইছোঁ। তেখেতৰ নাম হৈছে শ্ৰী শৰৎচন্দ্ৰ নাথদেৱ। আৰু লগতে চিপাঝাৰ দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক শ্ৰদ্ধা নৱকুমাৰ শইকীয়া। তেখেতৰ বিভিন্ন চেষ্টা আছে, মোক বিভিন্ন ধৰণে মোক তেখেতে সহায় কৰিছে নাগা নামৰ দলটো গঠনৰ ক্ষেত্ৰত। হয়তো এই মানুহকেইজনৰ যদি সাহস বা প্ৰেৰণা নাপালোঁ হয়, মই হয়তো আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। তাৰোপৰি মোৰ ওচৰ চুবুৰীয়াখিনি মানে মোৰ খুৰা শ্ৰী ফণীধৰ নাথ, মোৰ বৰদেউতা চন্দ্ৰকান্ত নাথদেৱ, তেখেতসকলে মোক মানে সাহস দিছিলে, সহায় কৰিছিলে মোক। মানে মই প্ৰথম অৱস্থাত মই নামৰ যিখিনি সা সঁজুলি সেইখিনি ল'ব পৰা মোৰ মানে ধৃষ্টতা নাছিলে। সেই সময়ত তেখেতসকলে মোক আৰ্থিকভাৱে সহায় কৰিছিলে। গতিকে তেখেতসকলক মই সদায় শ্ৰদ্ধা জনাওঁ, সেৱা ধৰিছোঁ। তেখেতসকল সুস্থ থাকক, তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, ভালে থাকক। আৰু এই নাগাৰা নামটো আহিব লগা কিবা নতুন পদ্ধতি বা নতুন কিবা আছে নেকি সুবিধা, মানে মানুহক বুজাব পৰাৰ কাৰণে? নাগাৰ নামটো ধৰ এতিয়া প্ৰথমৰ পৰা পূৰ্বপুৰুষৰ দিনৰ পৰা যেনেকৈ চলি আছে আমি তেনেধৰণে পালন কৰি যাব লাগিব। পালন কৰি আছোঁ, মানে তেনেধৰণে আমি পৰিৱেশন কৰি আছোঁ। তাত কিছুমানে ধৰ আধুনিকতাৰ পলে ফানিছে বা কম বেছি পৰিমাণে হয়তো আমাৰ নামতো আছে, যিহেতু সমাজখনে বিচাৰে। গতিকে সেই ধৰণে পৰিৱেশন হৈ আছে। হয়তো সময়ৰ লগত খোজ মিলাবলৈ যাওঁতে ভৱিষ্যতে হয়তো ইয়াৰ কিছু আকৌ আধুনিকতা আহিবও পাৰে, হয়তো এনেকৈও থাকিব পাৰে। ভাল বুলি ভাবে নে? থাকিলে ভাল বুলি ভাবোঁ। যিহেতু আমাৰ জন্মটো যিটো মানে মেইন শিপাডাল আমি এৰি দিলে আমাৰ সেইটো মানে স্থিতি লৰিব সেইটো বুলিয়ে ভাবোঁ। আৰু মই নাগাৰা নামটো এটা নিচা না জীৱিকা, মানে কিছুমান নিচা আৰু জীৱিকা কোনটো বলে ভাবিছে? নাগাৰা নামটো এতিয়া নিচাও হ'ব, মোৰ কাৰণে নিচাও হয় আৰু মোৰ কাৰণে সেইটো পেচাও হয়। মই জীৱিকাৰো পথ, কিন্তু জীৱিকা যদিও জীৱিকাৰ পথ, তথাপি যদি নিচাটো নাথাকে মই কৰিব নোৱাৰিলোঁ হয়। গতিকে মোৰ নিচা আছে, সেই বস্তুটোৰ প্ৰতি মোৰ আগ্ৰহ আছে। মানে সাংঘাতিক দুৰ্বলতা আছিলে দল এটা মই নিজাকে গঠন কৰিবৰ কাৰণে বা নাম গাবৰ কাৰণে। গতিকে সেইটো প্ৰথমতে নিচা হ'ল, বৰ্তমান মোৰ জীৱিকাত পৰিছে। আৰু আপোনাৰ ছোৱালী সন্তানে নাম আপোনাৰ লগত গাইছে, আমি দেখিছোঁ বাৰু। এইটো মানে আপোনাৰ মইনাজনীৰ নামটো কৈ দিয়ক একবাৰ। তাইৰ নাম হৈছে ভাগ্যশ্ৰী নাথ। কোনে শিকাইছে তাইক? তাইৰ নাম ভাগ্যশ্ৰী নাথ। তাইক আমি এতিয়া পূজা বুলিয়ে মাতো বাৰু। কিন্তু তাইক নাম শিকাবকে আমি শিকোৱা নাই। তাইৰ পৰিৱেশটো পাই আহিছে। ঘৰত যেতিয়া ৰিহাৰ্চেল কৰোঁ, যেতিয়া আখৰা চলি থাকে, তেতিয়া তাই দেখি থাকে। তাই কেতিয়াবা বহে। আকৌ যেতিয়া অনুষ্ঠান থাকে মোৰ, তাইৰ স্কুল বন্ধ থাকিলে, তাই বৰ্তমান ক্লাছ 5ত পঢ়ি আছে। যেতিয়া তাইৰ স্কুল বন্ধ থাকে, তাইক মোৰ লগত লৈ যাওঁ। লৈ গ'লে মানে তেতিয়া মোৰ লগত নামত বহে বা নামত নবহিলেও নাম চাই থাকে। চাই তাই নিজে শিকিছে। পিছত মানে এদিন তাই নিজে নাম গাম বুলি ক'লে, গাব বিচাৰিলে। তেতিয়া মানে তুমি কি গাব খুজিছা, গোৱাচোন বুলি ক'লে তাই এটা সম্পূৰ্ণ নাম এটা তাই মুখস্থ হৈ গৈছে। তাই গাইছে, আমি আচৰিত হৈছোঁ। আমাৰ পালিখিনি মানে আচৰিত। তাই মানে যে মনে মনে শিকি আছে বস্তুটো। আৰু তাৰপিছত এইটো যিটো বাল্য বিবাহৰ পৰিণতি আমি উলিয়ালোঁ, তাত তাই মানে নিজে কণ্ঠদান কৰিছে। তাইক মই সেইটোত মই নিজে ব্যৱহাৰ কৰিছোঁ, যিহেতু তাত সৰু ছোৱালী এজনী লাগিব, শিকক কিবা এটা বস্তু, শিকক। আৰু লগতে ছোৱালীজনীও লাগিব, যিহেতু তাই আছে। গতিকে তাইকে মই ব্যৱহাৰ কৰিছোঁ। তাতে তাই কণ্ঠ দিছে আৰু তাই অভিনয়টো কৰিছে। গতিকে সেইখিনি ৰাইজেও বিপুল সঁহাৰি দিছে। ৰাইজে খুব ভালদৰে মানে আদৰি লৈছে। আৰু নতুন আহিব বুলি আপোনালোকৰ আশীৰ্বাদ থাকিল আপোনাৰ আমাৰ ৰাইজৰ পৰা। হয়, আশীৰ্বাদ কৰিব। আৰু যিহেতু শিক্ষাটো লাগিব, পঢ়িব লাগিবই। শিক্ষাৰ লগে লগে তাই যাতে এই বস্তুটোতো মানে ৰাইজৰ আশীৰ্বাদ লৈ যাব পাৰে, আপোনালোকে আশীৰ্বাদ কৰিব। বহুখিনি সময় দিলে আপুনি আমাক। আৰু লাষ্টত দৰ্শকক এটা কিবা এটা নামেৰে শেষ কৰি দিয়ক। ঠিক আছে, মই এতিয়া অনুষ্ঠানবোৰত গাই আছোঁ ভাগৱতৰ আচল ভকত নামভাগ। আৰু তাৰ মোৰ খুবেই প্ৰিয় এটা দিহা আছে, সেই দিহাটোৱে মই গাবলৈ চেষ্টা কৰিম। ও ব্ৰহ্মাই বোলন্ত পাছে নাৰ
কচাই এতিয়ালৈ ভকত মই হ'ব পৰা নাই পদ ধূলি বিচাৰি যোৱা অন্য ঠাই পদ ধূলি বিচাৰি যোৱা অন্য ঠাই আৰু শুনা নাৰদ চাৰি মুখেৰে মই প্ৰভুৰ নাম লওঁ প্ৰভুৰ মহিমা মই বুজিকে নাপাওঁ মিছা মায়া মোহে পৰি হাবাথুৰি খাওঁ মিছা মায়া মোহে পৰি হাবাথুৰি খাওঁ হয় ধন্যবাদ ধন্যবাদ